হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। অসমীয়া বোৱাৰী জ্যোৎস্নাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই বনাম নেমুৰ আচাৰ। মই নেমু অলপ লৈ লৈছোঁ, নেমুখিনি ধুই ধুনীয়াকৈ মুচি ল'লোঁ আৰু নেমুখিনিৰ মই পাতল পাতলকৈ বাকলিটো এৰুৱাই লৈছোঁ। গোল নেমু বনাওঁতে সদায় বাকলিৰ সৈতে বনাব লাগে, কিন্তু মোৰ অলপ কেঁচা নিচিনা আছিলে, সেইকাৰণে মই পাতলকৈ বাকলিটো এৰুৱাই লৈছোঁ। আৰু আপোনালোকে সদায় বনাওঁতে পকা গোল নেমু দি বনাব, তেতিয়া বাকলিৰ সৈতে দিব, তেতিয়া বেছি ভাল লাগে। আৰু এনেকৈ মই গোটেইখিনিৰে বাকলি এৰুৱাই ল'লোঁ। চব বাকলি এৰুৱা হৈ গ'ল মোৰ। পকাটো হ'লে বাকলি এৰুৱাব নালাগে। আৰু এতিয়া এইখিনি মই কাটি ল'ম। নেমুখিনিত বহুত ৰস আছে আৰু নেমুখিনি বহুত ডাঙৰো। আৰু এনেকৈ এতিয়া মই সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে যিমান ডাঙৰকৈ ৰাখিব পাৰে নিজৰ ইচ্ছামতে ৰাখিব পাৰে, ডাঙৰো কৰিব পাৰে, সৰুও কৰিব পাৰে। মই অলপ সৰু সৰুৱে কৰিছোঁ। আৰু এনেকৈ গুটিখিনি মই কাটি লৈছোঁ। আৰু ভিতৰত থকা গুটিবোৰো মই এনেকৈ ইয়াৰ পৰা পেলাই পেলাই দিছোঁ বাছি। বাকলি গুটি থাকিলেও একো নহয়, কিন্তু মই গুটি পেলাই লৈছোঁ। আৰু এনেকৈ গুটিখিনি মই কাটি ল'লোঁ আৰু মোৰ কটা হৈ গ'ল। আৰু মই ইয়াত নিমখ দি লৈছোঁ, যিহেতু নেমুৰ আচাৰত নিমখ অলপ বেছি লাগিব। আৰু মই নিমখখিনি দি মিলাই ল'লোঁ। নেমুৰ আচাৰ এদিনো ৰ'দত নিদিব নালাগে, এনেকৈয়ে থ'লেও হৈ গ'ল। এনেও মানে ৰ'দত নিদিলেও বেয়া নহয় আচাৰখিনি। আৰু ইয়াত কোনো ভিনেগাৰ একো দিব নালাগে, যিহেতু নেমু আচাৰ। এনেকৈ থৈ এইখিনি মই এতিয়া 5 দিনৰ কাৰণে এনেকৈ ঢাকি থৈ দিম। 5 দিনলৈ এনেকৈ 5 দিনৰ পিছত মোৰ এনেকুৱা হৈ গ'ল, নেমুখিনি অলপ সিজাৰ নিচিনা হৈ গ'ল, কোমল কোমল হৈ গৈছে, গলি গৈছে নিমখত থোৱাৰ কাৰণে। আৰু এইখিনিৰ মই এতিয়া আচাৰ বনাই ল'ম। গেছত উঠাই দিলোঁ কেৰাহী। মোৰ কেৰাহী গৰম হৈ গ'ল। ইয়াত দি লৈছোঁ 1 চামুচ জিৰা, 1 চামুচ চফ, 1 চামুচ সৰিয়হ, 1 চামুচ মেথি, 1 চামুচ কালজিৰা। আৰু মোৰ চামুচখন সৰু, সেইকাৰণে 1 চামুচ দিছোঁ। আৰু দি ল'লোঁ কেইটামান শুকান জলকীয়া। আৰু মই এতিয়া দি ল'ম ইয়াত 1 চামুচ আজৱাইন। আৰু এইখিনি মই ভালকৈ ভাজি লৈছোঁ। ল' চিমত লৈছোঁ, লৈ লাহে লাহে ল' চিমত দি ভালকৈ মই ভাজি ল'ম। জুই বেছি হ'লে পুৰি যাব পাৰে, সেইকাৰণে একদম ল' চিমত দিব লাগে, লাহে লাহে ভাজিব লাগে, তেতিয়া ভাল হয়। আৰু এইখিনি প্ৰায় মোৰ ভজা হৈ গ'ল। আৰু এইখিনি মই এতিয়া নমাই ল'ম। আৰু মই নমাই ঠাণ্ডা কৰি ল'লোঁ। এইফালে আকৌ কেৰাহী পাতি দিলোঁ গেছৰ ওপৰত। আৰু ইয়াত দি লৈছোঁ মই তেল। আৰু মই তেল অলপ বেছিকৈ গৰম কৰিছোঁ, কিন্তু নেমু আচাৰত ইমান তেল নালাগে, যিমানখিনি তেল লাগে সিমানখিনি দিম। আৰু বাকী তেলেৰে মই অন্য আচাৰ বনাম। আৰু ইয়াত মই মিক্সি জাৰত দি ল'লোঁ এইখিনি। আৰু এইখিনি মই এতিয়া পিচি ল'ম। মোৰ পিচা হৈ গ'ল। আৰু এনেকুৱা অলপ গোটা গোটাকৈ ৰাখিছোঁ, অকণমান টুকুৰা টুকুৰা হৈ আছে, একেবাৰে মিহি কৰিব নালাগে। আচাৰত এনেকুৱা হ'লে ভাল লাগে, এনেকুৱাকৈ ৰাখিব লাগে আচাৰত সদায় মছলাটো। আৰু এইফালে মোৰ তেল গৰম হৈ গ'ল, এইখিনি ঠাণ্ডা হ'বলৈ দিম অলপ সময়। আৰু এইফালে মই দি লৈছোঁ গোটা পিচি থোৱা মছলাখিনি দি ল'লোঁ ইয়াত। আৰু দি লৈছোঁ 1 চামুচ হালধি গুড়ি, আৰু দি লৈছোঁ 1 চামুচ কাশ্মীৰী লাল মিৰ্চ। মই আৰু অকণ দি লৈছোঁ, এইখিনি জ্বলা নকৰে, কালাৰ কৰিব, সেইখিনি আৰু অকণ দি ল'লোঁ। আৰু দি লৈছোঁ মই এতিয়া অলপ জিৰাৰ গুড়ি। আৰু এতিয়া দি লৈছোঁ এইখিনি জলকীয়াৰ গুড়ি। এইখিনিয়ে জ্বলা কৰিব, আগৰখিনিয়ে কালাৰ কৰিব। আৰু এই গোটেইখিনি ভালকৈ মই মিলাই ল'ম। গোটেইখিনি মই মিলাই লৈছোঁ। আৰু এইখিনি হৈ গ'ল চব মিক্স কৰা। এতিয়া ইয়াৰ পৰা মই যোনে তেল নাখায়, এইটো তেল নিদিয়া আচাৰ হ'ব, ইয়াৰ পৰা অলপ মই থৈ দিম এইখিনি। যোনে তেল নাখায় এনেকৈ ৰাখি ল'ব পাৰে। আৰু এতিয়া এইখিনিত মই তেল মিক্স কৰিম।
তেলখিনি মিক্স কৰি ল'ম এতিয়া। ধুনীয়াকৈ তেলখিনি মিক্স কৰি ল'ম এতিয়া। এইখিনি মোৰ ৰেডি হৈ গ'ল আচাৰ। আৰু এইখিনি মই এতিয়া এইখিনি ৰাখিলোঁ তেল নিদিয়াকৈ হৈ গ'ল। তেল নিদিয়া আচাৰ। আৰু এইখিনি মই এতিয়া তেল দিলোঁ, কিন্তু ইয়াতে মই এতিয়া আকৌ মিঠা আচাৰ বনাম। ইয়াৰ পৰা অলপ লৈ চেনি মিক্স কৰি দিম, এই মিঠা আচাৰ হৈ যাব। আৰু এইটো মই ইয়াত লৈ লওঁ, ইয়াৰ পৰা অলপ। আৰু এইটো দি ল'ম এতিয়া মই চেনি। আৰু এইটো হৈ গ'ল জ্বলা মিঠা টেঙা আচাৰ। এনেও গলি যাব চেনিখিনি, মিক্স কৰি ল'ম। এই আচাৰ নেমু আচাৰটো যিমান পুৰণা হ'ব সিমান দিনলৈ বাৰু বেছি ভাল লাগে, কালাৰটো বেছি ধুনীয়া হৈ গৈ। আৰু এইটো খাওঁতে খাওঁতে তেতিয়ালৈকে হেৰিও হ'ব, থাকোঁতে মানে কালাৰটো ধুনীয়া হৈ যাব আৰু চেনিখিনিও গলি যাব। আৰু যোনে মিঠা ভাল পায় এইটো মানে মিঠা আচাৰ হ'ল, জ্বলাও লাগিব, টেঙা মিঠা। আৰু এইটো হ'ল তেল নিদিয়া, এইটো তেল নিদিয়াকৈ ৰখা আচাৰ। আৰু এইখিনি হ'ল তেলৰ আচাৰ। মোৰ আচাৰ পৰা কমপ্লিট হৈ গ'ল। এইখিনি হ'ল জ্বলা আচাৰ, তেল দিয়া জ্বলা আচাৰ। আৰু এইটো হ'ল মিঠা আচাৰ, এই চেনি দিয়া আছে। এইটো আপোনালোকে ইচ্ছা কৰিলে গুড় মিক্স কৰি দিয়ে কিছুমানে। এইটো হ'ল মিঠা আচাৰ। আৰু এইটো হ'ল তেল নিদিয়া আচাৰ। আচাৰ হৈ গ'ল মোৰ। আৰু এইখিনি আচাৰ ৰ'দত, নেমু আচাৰ ৰ'দত নিদিলে কোনোদিন বেয়া নহয়, বহুত দিনলৈ এনেকৈ ভালেই থাকে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি। নেক্সট আকৌ নতুন ভিডিঅ'তে আপোনালোকৰ লগত আকৌ দেখা হ'ব। বাই।